যীশুখ্ৰীষ্ট কিয় জগতলৈ আহিব লগা হ'ল? 5টা কাৰণ পবিত্ৰ বাইবেলৰ যোগেদি চাওঁ আহক। 1 নম্বৰ, আদমৰ ঠাই ল'বলৈ। কাৰণ প্ৰথম আদম আজ্ঞাকাৰী নহ'ল। ৰোমিয়া পুস্তক 5:19 কৈছে, কিয়নো এজন মানুহৰ আজ্ঞালংঘনৰ যোগেদি যেনেকৈ অনেকক পাপী বুলি গণিত কৰা হ'ল, তেনেকৈ এজনৰ আজ্ঞা পালনৰ যোগেদি অনেকক ধাৰ্মিক কৰা হ'ব। ৰোমিয়া 5:17 কৈছে, কাৰণ এজনৰ অপৰাধত যদি এজনৰ দ্বাৰাই মৃত্যুৱে ৰাজত্ব পালে, তেনেহলে যিসকলে অনুগ্ৰহ আৰু ধাৰ্মিকতাৰ ধানত উপচয় হয়, তেওঁলোকে অধিক গুণে এজনৰ দ্বাৰাই জীৱনত ৰাজত্ব পাব, সেইজন যীশুখ্ৰীষ্ট। পবিত্ৰ বাইবেল ৰোমিয়া 5:18। এতেকে যেনেকৈ এটা অপৰাধৰ যোগেদি সকলো মানুহলৈ দণ্ডৰ আদেশ দিয়া হ'ল, তেনেকৈ ধাৰ্মিকতাৰ এটা কাৰ্যৰ যোগেদি সকলো মানুহৰ বাবে জীৱনৰ ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ'ল। 2 নম্বৰ, পাপ প্ৰায়শ্চিত্ত, অৰ্থাৎ পাপ দূৰ কৰিবলৈ। ইব্ৰু পুস্তক 9:26 কৈছে, এইয়ে হোৱা হ'লে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখ ভোগ কৰিব লাগিলহেঁতেন। কিন্তু এতিয়া তেওঁ আত্মবলিদানৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হ'ল। এই পদত কৈছে, তেওঁ নিজৰ বলিদানৰ দ্বাৰাই পাপ দূৰ কৰিবলৈ যুগ যুগৰ শিখৰত এবাৰ চিৰদিনৰ বাবে প্ৰকাশ পাইছে। পুৰণি লেবীয়া ব্যৱস্থাৰ বলিদান পাপ আঁতৰাবলৈ অপৰ্যাপ্ত আছিল। কিন্তু যীশুৱে নিখুঁত বলিদান আগবঢ়াইছিল এবাৰ চিৰকালৰ বাবে। ক্ৰুচত তেওঁৰ তেজ বোৱাই দিয়াৰ লগে লগে আমাৰ বিকল্প হিচাপে জীৱ-জন্তুবোৰক আৰু কেতিয়াও মৃত্যুৰ প্ৰয়োজন নহ'ব। যেতিয়া ঈশ্বৰে যীশুক জগতলৈ পঠিয়াইছিল, তেতিয়া ঈশ্বৰৰ পুত্ৰই মানুহৰ মাংস ধাৰণ কৰিছিল আৰু পাপৰ বাবে উন্নত বলিদান আৰু ঈশ্বৰৰ লোকসকলৰ সৈতে উন্নত নিয়মৰ ব্যৱস্থা কৰিছিল। 3 নম্বৰ, মধ্যস্থতা হ'বলৈ। 1 তিমথিয় 2:5 কৈছে, কাৰণ ঈশ্বৰ এজন আৰু তেওঁৰ সৈতে মানুহৰ মাজত মধ্যস্থও এজন, তেওঁৱেই মনুষ্য খ্ৰীষ্ট যীশু। এইয়েহে যিসকলে যীশুৰ মাধ্যমেদি ঈশ্বৰৰ কাষ চাপে, তেওঁবিলাকক যীশুৱে সম্পূৰ্ণকৈ উদ্ধাৰ কৰিব পাৰে। কাৰণ তেওঁলোকৰ বাবে ঈশ্বৰৰ ওচৰত নিবেদন কৰিবলৈ যীশু সদায় জীয়াই আছে। 4 নম্বৰ, মহাপুৰোহিত হ'বলৈ। পবিত্ৰ বাইবেল ইব্ৰু 4:14 কৈছে, স্বৰ্গবোৰৰ মাজেদি যোৱা আমাৰ এজন মহান মহাপুৰোহিত আছে, তেওঁ ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্ট। গতিকে আহক আমি আমাৰ বিশ্বাস দৃঢ়কৈ ধৰি ৰাখোঁ। কিয়নো আমাৰ মহাপুৰোহিত এনেকুৱা নহয় যে তেওঁ আমাৰ দুৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে। কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰেই পৰীক্ষিত হৈছিল। কিয়নো যীশুৱে নিজেই পৰীক্ষা আৰু দুখভোগৰ মাজেদি গৈছিল, এইবাবে যিসকল লোক পৰীক্ষাৰ সন্মুখীন হয় তেওঁলোকক তেওঁ সহায় কৰিব পাৰে। 5 নম্বৰ, চৈতানৰ কৰ্ম ধ্বংস কৰিবলৈ। 1 যোহন 3:8 কৈছে, যিকোনোৱে পাপ আচৰণ কৰে তেওঁ চৈতানৰ, কিয়নো চৈতানে আদিৰে পৰা পাপ কৰি আছে। চৈতানৰ কৰ্ম ধ্বংস কৰিবৰ কাৰণেই ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ'ল। এই পদত উল্লেখ কৰা হৈছে, ঈশ্বৰৰ পুত্ৰৰ আবিৰ্ভাৱৰ কাৰণ আছিল চৈতানৰ কৰ্ম ধ্বংস কৰিবলৈ। ই আছিল এক ঐশ্বৰিক অভিযান, সুপৰিকল্পিত সামৰিক আক্ৰমণৰ নিকটতাৰে সম্পন্ন কৰা হৈছিল। এই ভিডিঅ'টোৰ যোগেদি যীশুখ্ৰীষ্টই জগতলৈ কিয় আহিছিল তাৰে 6টা বিষয়ে বাইবেলৰ যোগেদি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আজিলৈ ইমানেই, সকলোকে ধন্যবাদ।